এয়া আজি মই মোৰ গাহৰি ফাৰ্মখন দেখুৱাব লৈছোঁ। আপোনাৰ গোটেই আপোনাৰ নেটেদি আঁঠুৱা লগাই থোৱা হৈছে আৰু এয়া পোৱালি য়ৰ্কশ্বায়াৰ পোৱালি আপোনাৰ 20 ষ্টাৰ্টাৰ দি থকা হৈছে, আপোনাৰ 2মহীয়া পোৱালি। আৰু ইয়াত আপোনাৰ উইনিং কৰি থোৱা য়ৰ্কশ্বায়াৰ পোৱালিকেইটা পিয়ৰ য়ৰ্কশ্বায়াৰ, আৰু সিপিনে হেমশ্বায়াৰ আছে পোৱালি লগতে। আৰু এনেকৈ মই ওপৰত গোটেই আঁঠুৱা লগাই থৈ দিছোঁ। আৰু এইটো ছাইডত মোৰ ৰেজিষ্ট্ৰেশ্যন কেৰেট আছে আৰু গোটেই মই আঁঠুৱা লগাই থৈ দিছোঁ আপোনাৰ মহ মাখি সোমাব নোৱাৰাকৈ। এনেকৈ মই ৰেজিষ্ট্ৰেশ্যন বনাইছিলোঁ 7 ফুট দীঘল 2 ফুট বহলকৈ এটা ৰুম। পকাটো অলপমান হেলনীয়া কৰি দিছোঁ যাতে পানীখিনি ৰৈ নাথাকে। আৰু ইয়াতে আপোনাৰ দানা দিবৰ কাৰণে দানা যতনো তাতে বনাই দিয়া হৈছে। এইটো আপোনাৰ ডিঅ'ৰক আছে আৰু এইপিনে য়ৰ্কশ্বায়াৰ, ডিঅ'ৰক, হেমশ্বায়াৰ। মই এনেকৈ ৰেজিষ্ট্ৰেশ্যন কেৰেট ব্যৱহাৰ কৰিয়ে পোৱালি উলিয়াই আছোঁ, কিন্তু একো বেয়া ৰিজাল্ট অহা নাই, ভাল ৰিজাল্টে আহি আছে মোৰ। আপোনাৰ 10টা পোৱালিলৈকে এনেকৈ ধুনীয়াকৈ দি আছে, 10টা 12টা 13টালৈকে দিছে পোৱালি। হেমশ্বায়াৰ, য়ৰ্কশ্বায়াৰ এনেকৈ পোৱালি ওলাইছে 10টা 12টালৈকে, কিন্তু কোনো অসুবিধা হোৱা নাই। আপোনাৰ মই ৰেজিষ্ট্ৰেশ্যন কেৰেটৰ পৰা উলিয়াই দিওঁ, আপোনাৰ এসপ্তাহ থাকোঁতে উলিয়াই দিওঁ ৰেজিষ্ট্ৰেশ্যন কেৰেটৰ পৰা এনেকৈ ফেব্ৰুৱাৰী ৰুমলৈ। এনেকৈ মোৰ ডিঅ'ৰক আছে আৰু য়ৰ্কশ্বায়াৰ, হেমশ্বায়াৰ, আৰু সেইজনী গুংগুৰুহে হয়। সেইজনী আপোনাৰ ডিঅ'ৰক F1। কিন্তু ৰেজিষ্ট্ৰেশ্যন কেৰেট ব্যৱহাৰ কৰি কিন্তু মই একো বেয়া পোৱা নাই, ভালে ৰিজাল্ট আহি আছে, ধুনীয়া ৰিজাল্ট আহি আছে। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কেৰেটত ৰাখিলে গাহৰি বহুত কম জেগাতে আপুনি বহুত গাহৰি ৰাখিব পাৰি। আপুনি বহুত ডাঙৰকৈ গড়টো নবনালেও হয়। এইবোৰ মোৰ হেমশ্বায়াৰ পোৱালি, আপোনাৰ 20-25 দিনমান হৈছে পোৱালিকেইটা, 25 দিনমান হৈছেগৈ নেকি। লগতে য়ৰ্কশ্বায়াৰ পোৱালি কেইটামান ভৰাই থৈ দিছোঁ, আৰু এনেকৈ আপোনাৰ গোটেই আঁঠুৱা দি বেৰি থৈ দিছোঁ, আৰু বায়'চিকিউৰিটিৰ কাৰণে, যাতে মহ মাখি বাহিৰৰ পৰা আহি সোমাব নোৱাৰে।